খবৰ সকলোৰে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাস্তাৰ পৰা আজি আমি গৈ আছোঁ ক'ত মিনি পিকনিক আৰু এই ফটো আমি আৰম্ভ হ'ল এইফালে একদম বেগ চেক বেডিং পত্ৰ লৈছোঁ চাৰিওটাৰে হাতত আৰু গৈ আছোঁ এতিয়া তাৰপিছত দেখুৱাম চব আৰু যাওঁ আৰু বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আৰু আমি তাতে খাবৰ কাৰণে কিবা কিবি ল'ব লাগিব না বজাৰ কৰিব লৈছোঁ আমি কুৰকুৰি লৈছোঁ এবাৰ লেছ ল'ম তাৰপিছত ল'ম তেৰেমেৰে এইটো ল কি কি আইটেম হয় তাতে দেখুৱাম এতিয়া বাৰু গম পাব নালাগে এইটো ল তাৰে এটা ল অঞ্চলি চুইটছত একেলগে মিঠাইটো লৈ ল'ম চাৰিটা আৰু হৈ গ'ল এতিয়া বজাৰ কৰি উঠি আমি গাড়ীৰ কাৰণে ৰখি আছোঁ দেৰিয়ে হৈ গ'ল জানেনে দেৰি হ'লেও আজি যামেই বাপেকে যিহেতু অফ থকাৰ দিনাও ক্লাছ কৰিব লাগে দেৰিটো হ'বই আমি এতিয়া পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন দেখুৱাই আছোঁ ৰ'বা ক'ত আহিছোঁ এতিয়া অলপ চাওকচোন ৰ'দ পৰিছে ৰ'বা গাইছ আমি আহি গ'লোঁ নেহেৰু পাৰ্ক আহিম বুলি ভাবি আছিলোঁ আহি গ'লোঁ আৰু এইফালে ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই দিছোঁ ইমান বেছি ভাল লাগিছে পৰিৱেশটোত মানুহ আছে অৱশ্যে বহুতখিনি চবে মিনি পিকনিক খাই আছে ইয়াতে চাই দিওঁ তই মই উঠিম ৰ'দ দি আছে মস্ত গৰম লাগিছে গতিকে চুৱেটাৰ খুলি ল'লোঁ আৰু এইফালে আমি এইবিলাক ইয়াতে ৰাখি থৈ দিছোঁ সিহঁতে ফটো উঠিব গৈছে তাৰপিছত এতিয়া ৰখি আছোঁ আৰু বাকী দেখুৱাই আছোঁ ৰ'বচোন গোটেইবিলাক ইমান মানুহ হৈছে ইয়াতে ভাবি আছিলোঁ বহুত দিনৰ পৰা এনেকৈ আমি আহিম ডিউটি কৰি গোটেইকেইটাৰে মন চন বেয়া লাগি আছে ঘৰ যাওঁ লাগি আছে তো ভাবিলোঁ অকণমান মনটোক ৰিফ্ৰেছ কৰি লওঁ গতিকে আহি গ'লোঁ ভাল লাগিছে অৱশ্যে আহি পাইছোঁ মাত্ৰ ৰ'ব সেইকেইটাক দেখুৱাই দি আছোঁ এইবিলাক ফটো উঠি আছে পূজা এইবাৰ পূজা উঠি থাকে তাৰপিছত ডিংকি উঠিব তাৰপিছত মই উঠিম আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব এই মোৰ নেদেখা আজিকালি ভিডিঅ'ত আজিকালি নুঠে কমকৈ উঠায় ভয় কৰোঁ তাই যদি বেছি ফেমাছ হৈ যায় গাইছ সেইকাৰণে মই এটা ব্লগছ খুলিম বুলি ভাবিছোঁ লিংকটো এই ডেছক্ৰিপশ্যনত দিম আপোনালোকে ছাবস্ক্ৰাইব বিচাৰি ল'লোঁ আৰু এতিয়া আমি বহিম তালি টোপোলা বান্ধি আকৌ আমি বেলেগত গৈ আছোঁ কাৰণ সিহঁত দুটাৰ এইখিনি জেগা পচন্দ নহ'ল আৰু সিহঁত দুটাৰে যিহেতু পচন্দ নহ'ল আমাৰ দুটাৰ ক'ত আৰু আমি দুটা আৰু এয়া গৈ আছোঁ ফাইনেলি আমি বহি দিলোঁ আৰু চব বস্তু এৰেঞ্জ কৰি ল'লোঁ আৰু বহুত কিবা কিবি কৰিলোঁ বাৰু সেইবিলাক আপোনালোকে ইনষ্টাত দেখা পাব আৰু এয়া আমাৰ ঘৰুৱা চাচি ভাল লাগিছে আৰু এটা কিবা বহুত দিনৰ পাছত আহিছে না এনেকৈ ভাল লাগি গৈছে এতিয়া আমাৰ পূজাই কামত লাগি গৈছে চাৰা বস্তু আনিছোঁ গাইছ আমি এতিয়া খাম হেৰাল সীমাও লৈ আহিছোঁ কিন্তু আমাৰ পঢ়াৰ টাইম নাই কৰিব অহা নাই ফটো উঠিব আহিছে নাই 3টা 4টা 7টা পেজ হৈছে চব কামত লাগি গৈছে আমাৰ চাচি বেলেগত ঘৰতো চাচি বাহিৰতো চাচি এইফালে আমাৰ কি বুলি কয় এইটো এতিয়া কমলা ৰাণী অৰেঞ্জ কুইন এইফালে চব একদম ৰেডি কৰা হৈ গৈছে আৰু এইফালে আমাৰ ভ্লগাৰৰ মুখখন আৰু মোৰ মুখখন নাই গাইজ মোক কোনো নেদেখাই ভিডিঅ' কৰি নেদে মোৰ দুখ লাগে গাইজ ডাঙৰ এটা বস্তু দেখুৱাম নিমখখিনি দেখা হৈছেনে নিমখ ৰাস্তাৰ দোকানৰ পৰা সুধি লৈ আহিছোঁ মানুহজন আমি আনিব পাহৰি গ'লোঁ আমাৰ আহাৰে খুব কিমান বস্তু আনা গাইজ আমাৰ প্লেনিং নাছিল নহয় আমি আমাৰ এও বোলে চাচিটো কান্দবা ধৰছি গাইছে সঁচাকৈ মই সেইটো কৰিম কিন্তু ফাইনেলত তই মিঠাই ওলাব এই মিঠাই ওলাব
এই বেয়া পালাই সঁচাকৈ বেয়া পালাই এই ষ্ট্ৰেছ হৈ যাব আকৌ ভাই আকৌ হাৰ্টবিট ঠক 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 আৰু এইফালে চাচিৰ কামটো মোক দিলে এই মই নাজানো বেয়া হ'লে কিন্তু মোৰ বেয়া হ'লে কিন্তু মোৰ গাত দুখ নাই গাইছ আৰু এইফালে ইমান বস্তুবিলাক সজাই মিলাই লোৱা হৈছে মিঠাইকেইটা এই ওলাব ৰ ফাইনেলি ৰেডি হৈ গ'ল এইফালে ভিডিঅ' শ্বুট হৈ আছে ভিডিঅ' শ্বুট ৱাও হৈ গ'ল এতিয়া আমি খাম তেল দিয়া নাই তেল ফাৰ্ষ্ট আছিল আমাৰ লিষ্টত ৰনা অৰেঞ্জ এতিয়া গ'ল মানে কমলা আৰু এতিয়া ব্ৰেড ইমান আশা কৰি আহিলোঁ আৰু এতিয়া মই কান্দিব লগা হ'ল জ্বলা খাইছোঁ একদম কামৰা গৈছে আৰু মোৰ এই অৱস্থা আমাৰ শেষ মানে কি গোটেই শেষ কৰি খাব নোৱাৰিলোঁ এণ্ডিঙত এইটো ৰৈছে এইটো খাই যাম আৰু এইকেইটা আছে বাৰু এইকেইটা খাই আমি যাম আৰু কিতাপ চিতাপ ভৰাব লাগিব দেই আৰু এইফালে ট্ৰেইন চলি আছে ট্ৰেইনত নুঠো আমি গাইছ নুঠো আশা এটা পূৰ কৰিলোঁ আৰু এতিয়া এইবিলাক চব সামৰোঁ আৰু এইকেইটা চুৱেটাৰ পিন্ধি ল'লে ময়ো পিন্ধো আৰু যাওঁ আৰু এতিয়া পাৰ্কৰ পৰা আৰু ভিডিঅ'টো শেষ কৰোঁ দিয়ক এনেকৈ খালী বটল আহোঁতে আহিছিলোঁ পূৰা ফুল বটল আৰু এতিয়া চাওকচোন মোৰ অৱস্থা মোক এতিয়া তো যাওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ ইয়াতে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই